গাইজ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে কুশলে আছোঁ আৰু আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু এয়া হৈছে আম পাত ঘটৰ বাবে আনি থোৱা হৈছে আৰু এফালে গধূলিৰ বাবে কলপাত থৈ আছে মায়ে। আৰু এয়া ৰাতিপুৱা ভাগৰ পূজা। আজি হৈছে লক্ষী পূজা আৰু মোৰ লক্ষী পূজাত কি কৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। আৰু প্ৰথমে উঠি পেলাই নিখিলক পঢ়াব গ'লোঁ, তাৰপিছত সিহঁতৰ ঘৰত খিচিৰিৰ বাবে চব্জি কাটি দিলোঁ আৰু এতিয়া ঘৰত ইটো সিটো কৰিবলৈ আছে। তেনেহ'লে ভিডিঅ'টো আগলৈ চাই থাকিব, মই দেখুৱাই যাম কেনেকৈ কি কৰোঁ। এয়া হৈছে ফল মূল। এতিয়া ফল মূলসমূহ কাটি আছে আৰু এয়া নাৰিকল এনেদৰে ধুই কাটি আছে। আৰু এয়া হৈছে চাউলৰ গুড়া আৰু এয়া দি এতিয়া আমি ভৰি আঁকিম, লক্ষীমাৰ ভৰি। সকলোকে মোৰ তৰফৰ পৰা লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। গাত লাগিব নিখিল। এইটো ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো দিয়া মোৰ দুদিনমান দেৰি হ'ল। মই কলেজৰ কামত নগাঁও গৈছিলোঁ, সেইবাবে মই সময় পোৱা নাছিলোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদিও ভাল নালাগিল তথাপি লাইক এটা কৰি দিব। ধন্যবাদ।